কিমান দিন হ'ল গা ভাল নাইকিয়া হোৱা? আজি 4 মাহ হ'ল। মানুহটো ঢুকালে হেৰি বহাগত গৰু বিহুৰ দিনা। তাৰ পাছতে নাই অৱস্থা নাই। মোৰ ল'ৰা দুটা সৰু হৈ আছে। ডাঙৰটো এতিয়া 24 বছৰ হৈছে, বিয়া পাতিলে আৰু সৰুটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে। চৰকাৰৰ ঘৰটো আধাখনীয়া হ'ল ন? আধাখনীয়া হৈ আছে। এইটো এই বনাব এতিয়া মেডিকেল কৰোঁতে পইচা গৈ আছে ন, নোৱাৰিছোঁ ন, দুখ অৱস্থা ক'ৰবাত ল'ৰাকেইটা ইনকম কৰিব। তাকে কি কৰোঁ, উপায় পোৱা নাই। কোনোবাই যদি ইচ্ছা থাকে নহয় জানো এই বিপদৰ সময়ত, কোনোবাই যদি কিবা এটা সহায় সহযোগ কৰে মই নথৈ ভাল পাম আৰু অলপমান। হয় হয়, সকলোৱে এই ভিডিঅ'টো চাবচোন যদি সহায় কৰিবলৈ হয়। এইটো ধেমাজি জিলা মৰিধল হাঁহচৰা গাঁও। তোমাৰ নামটো কি আছিলে? বীণাৱতী গগৈ। বীণাৱতী গগৈ। তেওঁ ভালেমান দিনৰ পৰা সুখত ভুগি আছে। ল'ৰাকেইটাও বেছি ডাঙৰ নহয়, চাবলৈও তেওঁলোকৰ ইনকাম নাই তেনেকৈ। মানুহগৰাকী বৰ কষ্টত আছে। আপোনালোকে সহায় কৰিলে ভগৱানে আপোনালোককো চকু মেলি চাব। মানুহগৰাকীও অকণমান সহায় কৰকচোন। বৰ দুখ লাগিলে দেখি। কথা ক'বলৈ কষ্ট হৈছে মোৰ এতিয়া। ক্ষীণাই মেলি অৱস্থা নাইকিয়া হ'ল।